নমস্কাৰ জিনাথ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ চনকা। বলক চনকাখন চাওঁ কেনেকুৱানো লাগে। চনকা পামগৈ আৰু বেছি দূৰ নাই। মাহঁত সোমাইছোঁ পবিতৰাত। অহ' কি দলং পালোহি, কাঠৰ দলং। আহিও ভয় লাগিছে, নগ'লেতো নহ'ব। চনকা চাম যেতিয়া যাবই লাগিব, অলপ কষ্ট কৰি যাওঁ। পাৰ হ'লোঁ বাৰু, ঠিকে আছে। এতিয়া গৈ আছোঁ ওপৰৰ ফালে। ওপৰত দিছোঁ লগতে তললৈ নামিব লাগে। তলত নামি গৈছোঁ। কি ধুনীয়া ভিউত চাই ধুনীয়া লাগিছে, জেগাখিনি ধুনীয়া। আৰু এতিয়া আমি পালোঁ আহি চনকা ভিলেজ মায়ং। আৰু এইখনে হৈছে চনকা চাইডৰ পৰা। আমি ইয়াত পাৰ্কিং কৰিলোঁ, বাইক পাৰ্কিং কৰিলোঁ। আমি এতিয়া যাম তললৈ। আমি এতিয়া আহি পালোঁ চনকা। এয়াই হ'ল চনকা। আছোঁ পানীৰ ওচৰত, ব্ৰহ্মপুত্ৰ। চনকা ক'ত? জোতা খুলি ল'লোঁ, জোতা খুলি অলপ নামি যাওঁ বোলো, পানীত কেনেকুৱানো লাগে। পানীত নামি চাওঁ তাকে। কি ধুনীয়া। এয়া অলপ ঘূৰি আছোঁ। দোকান দাদা, আপুনি ইয়াত কিমান দিন হ'ল হেৰি কৰি থকা? ইয়াতো আজি হ'ল আমাৰ এমাহ মানুহ। আজি মানুহ কেনেকুৱা বাৰু? আজি বঢ়িয়া হৈ আছে মানুহ। আজি অলপ কমেই দেখা গৈছে, প্ৰত্যেক দিনে আহে আৰু মানুহ ইয়াতকৈ বেছি আহে। ডিচেম্বৰৰ 1 তাৰিখৰ পৰা সম্পূৰ্ণ আহি যাব আৰু ডিচেম্বৰ 1 তাৰিখৰ পৰা আহিব। পূৰা জানুৱাৰী ফেব্ৰুৱাৰীলৈকে। আজি ছানডে বুলি মানে অলপ কমিছে। ছানডে বুলি হৈছে তথাপিও, কিন্তু ইমান এটা হোৱা নাই আৰু অন্যান্য হৈছে। আৰু ঠিকে আছে। সকলোৱে বাইক লৈ যোৱা দেখি ময়ো বাইক লৈ আহিলোঁ। বাইক ভালেই লাগে চলাই, কিন্তু বহুত শ্লিপ কৰে। 1 নম্বৰকৈ ওপৰত উঠাবই নোৱাৰি। ভাল লাগিল বাইক চলাই। ইয়াত লগৰজনে ক'লে উঠোঁ বুলি, তাকো উঠাই ল'লোঁ। বাইকখনত বহুত প্ৰেছাৰ দিলোঁ আৰু বাকী প্ৰব্লেম নাই। কি ধুনীয়া মনোমোহা ঠাই, চাওক নীলা পানী। এয়া হৈছে পাহাৰ, এয়া হৈছে নদী। ব্ৰহ্মপুত্ৰ উপত্যকা বুলি কয় আহিয়ে। দোস্তো আমি এতিয়া চনকা এৰিছোঁ আৰু হৈছে এয়া পলাশ, কিপাময় এণ্ড ডিপু। ইমান দূৰ এটা কৈ দিয়া। আমি এতিয়া যামগৈ ঘৰলৈ।